নমস্কাৰ, মোৰ নাম গীতাঞ্জলি মহন্ত। মোৰ নতুন ইউটিউব চেনেল বাস্তৱত এসাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাব ওলাইছোঁ বিলাহী, সৰিয়হ, আলু দি মাছৰ জোল। প্ৰথমে মই বিলাহী কাটি ল'লোঁ। এয়া মই পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু পেষ্ট লৈছোঁ আৰু এতিয়া মই তেজপাত ল'লোঁ ইয়াতে এখিলা আৰু আলুটো কাটি দীঘলকৈ কাটি লৈছোঁ। এতিয়া এটা বাটিত মই জিৰা গুড়া, ধনিয়া, পাঁচফোৰণ, কাশ্মীৰী মিৰ্চ আৰু হালধি দি পেলাই পানীৰ সৈতে মিলাই ল'ম। এতিয়া মই মিক্সিত সৰিয়হৰ লগত জলকীয়া দি পেলাই অকণমান নিমখ দি গ্ৰাইণ্ড কৰি ল'ম। এখন প্লেটত মই মাছ 4 পিচ লৈ তাতে নিমখ হালধি দি ধুনীয়াকৈ দুইফালে সানি ল'ম। এতিয়া মই গেছটো অন কৰি কেৰাহীটো বহাই লৈছোঁ। তাতে অলপ মই মিঠাতেল দি লৈছোঁ। মাছ ভাজিবলৈ অলপ তেলৰ দৰকাৰ হয়, গতিকে অলপ দিছোঁ। এতিয়া তাতে মই এপিচ কৰি মই 4 পিচ মাছ তাত মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া মই মাছখিনি আপোনাৰ ভাজিছোঁ, ইলুটি সিলুটি কৰি ধুনীয়াকৈ ভাজিছোঁ আৰু যেতিয়া ভাজা হৈছে তেতিয়া মই এখন প্লেটত মাছখিনি ধুনীয়াকৈ উঠাই থৈছোঁ। মাছ ভজা তেলখিনিত মই প্ৰথমে জিৰাখিনি দি তেজপাত দিম, তাৰপিছত মই পিঁয়াজখিনি দিম। পিঁয়াজখিনি দি পেলাই ভালকৈ লৰাম। পিঁয়াজখিনি অলপ ভজা হ'লে মই এতিয়া আদা নহৰু পেষ্টখিনি দি পেলাই আকৌ পুনৰ লৰাম। তাৰপিছত মই কাটি থোৱা বিলাহীখিনি মই তাৰ লগত দি দিম। এয়া মই বিলাহীৰ লগত অলপ নিমখ দি লৈছোঁ। এতিয়া মই গ্ৰাইণ্ড কৰি থোৱা সৰিয়হৰ পেষ্টখিনি তাত দিছোঁ আৰু লগতে যিখিনি মছলা আছিলে পানীৰে মিহলি কৰি থোৱা সেইখিনিও তাত ঢালি দিছোঁ। বিলাহী আৰু মছলাখিনি ভজা হোৱাৰ পিছত মই কাটি থোৱা আলুখিনি তাতে মিলাই দিছোঁ আৰু দি পেলাই মই সেইখিনি ভালকৈ লৰাই আলু আৰু বিলাহীখিনি সিজিবৰ কাৰণে ঢাকি দিছোঁ। চাওক, আলু আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া তাতে মই অলপকৈ পানী মিলাই দিম আৰু জোলটো ধুনীয়াকৈ উতলিবলৈ দিম। চাওকচোন, জোলখিনি ইমান ধুনীয়াকৈ উতলিবলৈ ধৰিছে। এতিয়া মই অলপ নিমখ দিম। আগতে মই নিমখ অলপ কমাই দিছিলোঁ, টেষ্টৰ কাৰণে নিমখ অলপ দি লৈছোঁ আৰু এতিয়া মই এপিচ কৰি 4 পিচ মাছ মই ইয়াতে দি উতলিব দিম। মই মাছ বেছিকৈ লোৱা নাই, মই মাত্ৰ 4 পিচ মাছহে লৈছোঁ। এতিয়া ধুনীয়াকৈ উতলিব দিছোঁ। এতিয়া চাওক, এয়া মই বনোৱা বিলাহী আৰু মাছৰ জোল ৰেডি হৈ গ'ল। এইখিনি দেখিবলৈ কেনেকুৱা লাগিছে বাৰু আপোনালোক সকলোৱে জনাবচোন দেই। ভাল লাগিলে আপোনালোকে মোৰ নতুন ইউটিউব চেনেল বাস্তৱত এসাজটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই। ধন্যবাদ।